মৰ্নিং সুপ্ৰভাত। এতিয়া সময় 7:17। মই যাব ওলাইছোঁ তেতিলিয়ালৈ, অলপ কাম আছে। মোৰ লগতে ভিনিও যাব। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অলপ বজাৰকে ঘূৰোঁ, কি আছে। আলু কি দাম? পাৰ্লা 100 বোলে আলু। আমাৰ তাতে কম দেখোন আলু। গেলামালৰ দোকান, ৰচুন পিঁয়াজ। তো গাঁৱত কিমান বুলি কৈছিলে আলু? 16 টকা। ইয়াতে 20 টকা দেখিছোঁ। আমিতো 20 টকাকৈ খাই আছোঁ আলু। কেঁচা চব্জিৰ বজাৰ, কচু, আলু, বিলাহী। কোৱা মাতা থাকে ইহঁতৰ চব্জি বজাৰ। লাও, কবি, মূলা, কবি, অঞ্জা কি অঞ্জা লাগিব ছাৰ এইবিলাক বজাৰ, সাপ্তাহিক বজাৰ। পটল কিয় 20 টকা বোলে। পটল 20 টকা কেজি। এইটো কি কচু বুলি কয়? পঞ্চমুখী নেকি? এই চাই আছোঁ। এই লেচেৰা, কলা লেচেৰা, নেম্বু, কচু, বিলাহী এইবিলাক আছে। শাক, কচু কচু চবফালে কচু। গাহৰি, মাছৰ বজাৰ। চলে জাল আছে। মনা না কি হয়? মাৰৰ মাৰা জাল 1700কে বোলে এখনত। মালটো চাই ইয়াতে কম দামী আছে, দামী আছে। কলাটো কম দামী হয়। এইটো দামী? এইটো দামী। এইটো খালি ফাইবাৰটো দামে তৰ্ক কৰিব 1450 টাকা। বৰশীও মাছ লাগক নালাগক এইবিলাক ওলাই যায় নেকি?
হা এইকেইটা দেখা কাটা কোনকেইটা লাগে তো এই গোলাটো কিয় দিব তো কিয় নিদিব কি কৰিবা সুতা নল'লে একো নলখালে সুধিবি নালাগে হা আপেল কিনিয়ে লৈছে আপেলে আধা কেজি আপেলৰ দাম 50 টকা क्या হোমিওপৰা ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব।